যোৱা 5 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাস্কা জিলাৰ মছলপুৰত এক চৰকাৰী কাৰ্যসূচীলৈ আহিছিলে। তাৰপিছত তেখেতে আমাৰ দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল জালাহত। দলীয় কাৰ্যসূচী অংশগ্ৰহণৰ পূৰ্বে বাস্কা জিলাৰ মছলপুৰৰ চাৰ্কিট হাউচত বিভিন্ন দল সংগঠনক তেখেতে সাক্ষাৎ কৰিছিলে, বিভিন্ন দল সংগঠনৰ সমস্যা লৈ আলোচনা কৰিছিলে। তেতিয়া আমাৰ মথনগুৰি সমষ্টিৰে ভোজপুৰী ছাত্ৰ সংগঠনৰ এজন যুৱক সন্তোষ গড় সমাজকৰ্মী তেখেতে মুখ্যমন্ত্ৰীক লগ কৰিছিলে, তেখেতসকলৰ যি আবেদন জনাইছিলে ভোজপুৰী সংগঠনৰ পৰা। আৰু তেওঁ নিজেও ব্যক্তিগতভাৱে তেওঁৰ পুত্ৰ ভাৰ্গৱ গড় আজি লগতে আছে আমাৰ। এই ভাৰ্গৱ গড়ৰ মানে টাইকণ্ডোৰ এজন ভাল মানে ছাত্ৰ, ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ সুনাম অৰ্জন কৰিছে ভাৰ্গৱ গড়ে। তেখেতৰ ঘৰ গোবৰ্ধনা, গতিকে গোবৰ্ধনাৰ পৰা টাইকণ্ডো ক্লাছ কৰিব লাগিলে সৰ্বগত আহিব লাগে। বিদ্যালয় আদৰ্শ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি আছে। এই বিদ্যালয়খনৰ ঘৰৰ পৰা দূৰ। তো মুখ্যমন্ত্ৰী ডাঙৰীয়ে আবেদন কৰিছিলে যে ছাৰ মোৰ ল'ৰাজনৰ এনে অসুবিধা, বিদ্যালয় যাবলৈ টাইকণ্ডো ক্লাছত যাবলৈ বহুত দূৰ হয়। তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়ে সুধিছে তোমাক কি মানে লাগে, কি বিচাৰিছে। তেতিয়া সন্তোষ গড়ে নিজৰ পুত্ৰৰ বাবে এখন স্কুটি বিচাৰিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া। ল'ৰাই বিচাৰিছিলে, সন্তোষ গড়ে কৈছিলে স্কুটি হ'লে ভাল হয়, ল'ৰাজনেও কৈছিলে। তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে ঠিক আছে মই এখন স্কুটিৰ ব্যৱস্থা কৰি দিম মোৰ পৰা। তো তেতিয়া মই যিহেতু মুখ্যমন্ত্ৰীৰ লগতে আছিলোঁ, তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে গৌতম তুমি এখন স্কুটিৰ ব্যৱস্থা কৰি দিয়া ভাৰ্গৱৰ কাৰণে, ইয়াৰ মূল্য মই প্ৰদান কৰি দিম। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি মহান অনুভৱ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তাত যোনে গ'লে যি বিষয়লৈ গ'লেও তেওঁ লগে লগে তাৰ সমাধান সূত্ৰ দিয়ে, তাৰ এটা ধুনীয়া এটা সমাধান কৰি দিয়ে। গতিকে আমি উৎফুল্লিত মোৰ সমষ্টিৰ এই ভাৰ্গৱ জ্যোতি গড় নামৰ এই ছাত্ৰজন, শিশু ছাত্ৰজন বা এই যুৱকজনৰ কাৰণে, কিশোৰজনৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি স্কুটিৰ এখন ব্যৱস্থা কৰি দিলে। আৰু মই মাত্ৰ সহযোগিতাই কৰিছোঁ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত। গতিকে ময়ো উৎফুল্লিত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা এটা নিৰ্দেশ প্ৰদান কৰাৰ কাৰণে মোলৈ। আৰু সদায় আমি চিৰকৃতজ্ঞ তেখেতৰ এই যে মহান অনুভৱ। সন্তোষ গড় তেওঁৰ পৰিয়ালো খুব উৎফুল্লিত হৈছে এই স্কুটিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা পোৱাৰ ক্ষেত্ৰত। গতিকে আমি আটাইয়ে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতক শলাগিছোঁ।